তো গাইছ বহুত দিনৰ মূৰত এখন অসমীয়া চিনেমা আহিছে ৰঘুপতি শ্ৰী ৰঘুপতি। চ' মোকতো জানেই অসমীয়া চিনেমা আহিলে মই ঘৰত বহি থকা মানুহ নহয়, বা হলত চিনেমা আহিলে মই ঘৰত বহি থকা মানুহ নহয়, মই চাব যামেই। গতিকে সেই ধাৰা অক্ষুণ্ণ ৰাখি আজি ৰঘুপতিটো চাম বুলি ভাবিছোঁ। যোৱাকালি গোটেই হাউচফুল, টিকট নাপালোঁ। আমি তিনিজন ল'ৰাই চোৱা কথা আছিল, টিকট নাপালোঁ। তিনিজনতো বাদ দি মই সিহঁতৰ দুইজনক নোকোৱাকৈ মই একজনৰো উইষ্ট্ৰি চাইছিলোঁ, এটাও নাপালোঁ টিকট, ফুল গধূলিৰ শ্ব'টোৰ। তাৰপিছত যোৱাকালি ৰাতিতে মই কাটি থৈ দিছোঁ, আজি ৰাতিপুৱা দিনৰ 11:30 বজাৰ শ্ব'টোত। গতিকে তিনিও যাই চাম আজিও মানে কি হৈছে, একজনৰ মানে তিনিজনৰ টিকট বুক মাই শ্ব'ত কাটিব নোৱাৰিতো, একজনৰ যাই পেলাই কাটিব লাগিব তাতে। গতিকে যাই পেলাই কাটিম একজনৰ, বাকী দুটা মই অনলাইন কাটিছোঁ, মোৰটো আৰু মোৰ এজন ফ্ৰেণ্ডৰ, তিনিজন যাম আমি মুঠ। চ' তাতে যাই থাকোঁতে ৰাস্তাত ভিডিঅ' কৰি নাযাওঁ, এনেই গৰম পূৰা ফাই যাম মোটামুটি। গৈ পেলাই মই হলত দেখাই আছোঁ, আহি পেলাই বা চিনেমাখনত তাতে মই এটা ৰিভিউ এটা দিম সৰুকৈ, বা মইতো ইমান ৰিভিউ মাষ্টাৰ নহয় বাৰু, হ'লেও মই যিখিনি আৰু বুজি পাওঁ সেইখিনি দিম আৰু। চ' ট্ৰেইলাৰত বা বেলেগৰ মুখত যিখিনি শুনিছোঁ সেইখিনি ভালেই হৈছে বাৰু, বাকী আৰু গৈ পেলাই গম পাম নিজে চাই পিনে কি হয়। বাকী চাওঁ, চিনেমাখন চাওঁ। আৰু ইয়াৰ যি নলবাৰীটো এটা হ'ল লাগে দক, প্ৰয়োজনীয়তা মানে বোধ কৰিছোঁ। মানে এই ৰঙিয়াটো অলপ মোৰ কাৰণে দূৰ নহয়, কিন্তু এই ধৰক এতিয়া নলবাৰী ধলি আমাৰ মানে যিখিনি আৰু ছোৱালী হওক বা মহিলা হওক, সেইখিনি মানে ৰঙিয়াক লাগি যাব অলপ দিগদাৰ পায়। গতিকে নলবাৰীত এটা হল হৈ আছে বাৰু, বৰকুৰাৰ সেইখিনিত হৰিপুৰত এটা হল হৈ আছে, কিন্তু অপেনিং হোৱা নাই। জলদি অপেনিং হওক সেয়া কামনা কৰিছোঁ। মানে নলবাৰীত এটা হল অতি প্ৰয়োজনীয় তাৰমানে। মানে ৰঙিয়া অলপ দূৰ হৈ যায় ন আমাৰ এইটো ছাইডৰ পৰা, কিন্তু মোৰ কথা নাই দিয়কচোন, মই যামেই আৰু চাবা, হ'লেও ভাল আৰু তক এতিয়া গৈ তাতে মই ৰঙিয়াত মানে যাই ভিডিঅ'টো মানে মই দেখাই আছোঁ ক'ত কি কৰোঁ চাই দিয়ক। তো গাইছ আহি পাইছোঁ ৰ'ব, মানে এতিয়া মোৰতো টিকেট কাটাই যায়, আৰু মোৰ লগৰ এটা টিকট কাটি আছোঁ খালি, সেইটো টিকটটো মই আছে নে চাওঁ, তাৰপিছত মই ভিতৰত সোমাই দেখাই আছোঁ চব। চাব আহিছোঁ ৰঘুপতি, এতিয়া ইয়াত সোমাম, চাওক মোৰ লগত আছে ৰাজীৱ। লাগি গ'ল অক্ষয় কুমাৰৰ এড, এতিয়া আহিব ৰঘুপতি। তো অলপ মানুহ ৱেইট কৰক। আৰু এনেকৈ এণ্ট্ৰি হ'ল ৰঘুপতিৰ। মোৰ কিন্তু বিৰাট ভাল লাগে। মোৰ হাৰ্টবিটটো বাঢ়িয়ে থাকিবলৈ লৈছে। অকল তুমি নহয়, আমাৰ এম এল এ ছাৰৰো হাৰ্টবিট বাঢ়ি গৈছে। কিয় প্ৰেমত? ভৱেন দা বিদ্যুৎ ক্ষিপ্ৰ নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা খানে। এই ভুলে কিন্তু কৰাকে বাচাই মিছাকে কৈছিলো। তো গাইজ চিনেমা শেষ হ'ল, এতিয়া নেক্সট শ্ব'ৰ কাৰণে মানুহ চাওক, একদম মানে ভাষা নাই ক'বলৈ আৰু। ৰঘুপতি চাই আহিলোঁ আমি তিনিটা, অলপ হাৱেৰ কাষত ৰখছোঁ অলপমান এই গৰমত আহি। চ' কেনে পালি এতিয়া কি কবি ৰঘুপতিৰ বিষয়ে? কি মানে ইয়াতো মানে আগত আমি ডক্টৰ বেজবৰুৱা চাইছিলোঁ, ডক্টৰ বেজবৰুৱাৰ ৰিভিউটো মই নিজে দিছিলোঁ, এইবাৰ তই যিহেতু মোৰ লগত চাইছা, তই কৈ ৰিভিউটো কেনে পাইছা? তাৰমানে একদম সৰ্বাংগী সুন্দৰ, চব আনছি ইয়াতে, একশ্যনৰ পাই, ট্ৰেজেডিৰ পাই, কমেডিৰ পাই, তাৰমানে যিখিনি আনছি মানে হাঁহি কান্দন প্ৰেম বিচ্ছেদ, মানে চবখিনি তাৰমানে। আৰু যিটো টুইষ্ট আছে মাজত, তাৰমানে এটা বেলেগ এটা সোৱাদ, মানে সোৱাদটি বেলেগ আৰু তাৰমানে এনেকুৱা কম্বাইন, এনেকুৱা মছলাই দি বনাইছি তাৰমানে বস্তুটো, তাৰমানে এনেকুৱা সোৱাদ হৈছে তাৰমানে কি ক'ম আৰু মই। আৰু যিটো টুইষ্ট আছে সেই টুইষ্টটো কেনে পাইছা? টুইষ্টটো মানে একদম আমেজিং, ছেকেণ্ডত যে ষ্টৰিটো বদলি যায়, ছেকেণ্ডত ষ্টৰি সলনি হয়। টুইষ্ট বাই টুইষ্ট আহি আছে চিনেমাখনত, আপোনালোকে চাওক অসমীয়া চিনেমা। আৰু অসমীয়া চিনেমাটো চাবই লাগিব দিয়কচোন, কাৰণ এতিয়া বহুতেই নাচায় কি অসমীয়া চিনেমাৰ কয় যে কোৱালিটি দিব নোৱাৰে, কিবা দিব নোৱাৰে। এতিয়া চাওক আমাৰ ধৰি লওক আমাৰ ঘৰত এটা সৰু ল'ৰা ছোৱালী এটা জন্ম হৈছে, তাক আমি একজন ভাল ডাঙৰ মানুহ বনাব লাগে, তাকতো আমি সৰুৰ পৰাই নিজে কষ্ট কৰি বনাব লাগিব না। চ' আমাৰ এই ইণ্ডাষ্ট্ৰিটো বৰ্তমানে সৰু ছোৱালীটোৰ দৰে হৈছে। এখন কিন্তু বলিউডত টক্কৰ দিব পৰা চিনেমা হৈছে, এখন ডক্টৰ বেজবৰুৱা, ৰত্নাকৰ, এই যিটো নতুন যিটো আমাৰ অসমীয়া ছবিৰ ধাৰা, এইটো এটা সুখবৰ লৈ হৈছে আমাৰ অসমীয়া ছবি ইণ্ডাষ্ট্ৰীক লাগি। গতিকে
মানে সেনেকুৱা আৰু এই সৰু চলটোৰ দৰে আমি তাক একখপকৈ ডাঙৰ কৰি একদিন বলিউডৰ দৰে কৰিব পাৰোঁ, যাতে আমাৰ ডক্টৰ বেজবৰুৱা যেতিয়া আমেৰিকা লণ্ডনত চলছিল এখনো চলক, আমি সেইটোৱে কামনা কৰোঁ। বাকী আৰু অসমীয়া চিনেমা হওক, আমি আকৌ চাম, আকৌ অসমীয়া চিনেমাৰ হৈ কাম কৰিম। আৰু আপুনি যদি চাই তাৰমানে পইচাটো তাৰমানে আপোনাৰ অথলে যোৱাৰ দৰে নালাগিব, কিন্তু তাৰমানে একদম মানে একদম পইচা হৈ পইচা হৈছিল। বাকী আৰু শেষত কি ক'বি? আৰু ৰঘুপতি তেনেকুৱা ফেন হৈছে না চিনেমাখনৰ, কালি আমি চাব নাপালোঁ, টিকেটে নাপালোঁ। এইটো কথা। আৰু যোৱাকালি কি হ'ল, একদম পুৱাৰ পৰা মই চাইছোঁ গধূলিলৈকে এটা টিকতো নাই, হাউচফুল। আজি কিবাকে মানে আমি যোৱাকালিতে কাটি থোৱাৰ বাবে আজি 3টা টিকট কিবাকে পাইছোঁ। গাইছ, চাই আহিলোঁ ৰঘুপতি। এতিয়া মই মোৰ পাৰ্চনেল ৰিভিউটো দিওঁ চাওক। যদি আমি এখন অসমীয়া চিনেমা হিচাপত চাব যাওঁ, একদম একক, অনন্য, অপ্ৰতিৰোধ্য মই যদি ক'ব লাগে। আৰু যদি এখন চিনেমা হিচাপত চাব যাওঁ, তেতিয়াহ'লে বহুতো খুঁটি নাতি আছে, কিন্তু যদি অসমীয়া চিনেমা হিচাপত চাব যাওঁ, ধুনীয়া আৰু বেষ্ট। কিন্তু চিনেমা হিচাপত চাব গ'লে তাত এতিয়া বলিউডৰ চিনেমা আহিব, হলিউডৰ আহিব, গতিকে সেইবোৰৰ লগত টক্কৰ দিব কিমান দূৰ পাৰে মই নোৱাৰে, মই সেইটো নকওঁ। কিন্তু অসমীয়া চিনেমা হিচাপে এই যে আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰ যিকেইখন চিনেমা আছে, তাৰ ভিতৰত মানে এখন লেখত ল'বলগীয়া চিনেমা হৈছে আৰু সেইটো মই ক'ব পাৰোঁ। কিন্তু চিনেমা হিচাপত ক'বলৈ গ'লে বহুত খুঁটি নাতি আছে সৰু সুৰা, কিন্তু অসমীয়া চিনেমা হিচাপে বেষ্ট। আৰু মানে বাজেট হিচাপত চাব যাব লাগিবতো, কাৰণ এতিয়া মই যদি 5 টকীয়া কেক এটাক জন্মদিনৰ 1000 টকীয়া কেক এটাৰ লগত তুলনা কৰিব যাওঁ, নহয় ন। যিটো বস্তু যিটো ৰেঞ্জৰ, সেইটো ৰেঞ্জৰ লগতে কম্পেয়াৰ কৰিব লাগিব। মই অসমীয়া চিনেমা হিচাপে মই বেষ্ট পাইছোঁ, সেইখিনি কওক। আপোনালোকেও চাওক আৰু আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীটো আগুৱাই যাওক, সেয়া কামনা কৰিম। আৰু চিনেমাখন চাই মই এটা মানে কওঁ আৰু আপোনালোকক সুবিধা হোৱাকৈ, যে চিনেমাখনত বোৰ নালাগে। কিয় বোৰ নালাগে? যে যিকেইটা মানে পাৰ্ট ৰাখিছে, যিকেইটা মানে কাষ্ট ৰাখিছে, সেইকেইটা মানে বহুত দেৰি সময়ৰ কাৰণে নহয়। কোনোবা এটা কাষ্ট 2 মিনিট আহিছে বা 1 মিনিট আহিছে, কিন্তু সেইখিনি সময়তে মানে তেওঁৰ বেষ্ট দি গৈছে। সেই 1 মিনিট বা কোনোবাই যদি 50 ছেকেণ্ডো তাত এক্টিং কৰিছে ন, তেওঁ বেষ্ট দি গৈছে। তাৰমানে এনেকুৱা নহয় যে যিজন মানে প্ৰথমে ওলাইছিল সেইজন শেষলৈকে তেওঁ থাকি যাব, সেনেকুৱা নহয়। আহি আছে, বস্তুটো গৈ আছে, সেইবাবে এনে বোৰ নালাগে। আৰু যিখিনি সময় তাত মানে স্ক্ৰীণত ওলাইছে ন, সেইখিনি সময় বেষ্ট দিছে। গতিকে আপোনালোকক চাওক, আপোনালোকক ভাল পাব বুলি মই আশা ৰাখিছোঁ আৰু